ইউটিউব চেনেল মই মৰমী আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। ফাইনেলি আহি পাই পূজা সামগ্ৰীবোৰ বস্তু ল'ব খুজিলোঁ। গোটেই দোকানখিনি বনাই আছে, নতুনকৈ ইয়াতে ৰাখি থৈছে, বাহিৰতে লৈ ল'লোঁ। লৈ গৈ কি গছ জ্বলাই লওঁ বৰ্তমান এতিয়া। আৰু এইয়া দেখিছেনে, এই মেইন গেট, এইখনে মূল প্ৰৱেশ কৰা গেট। আৰু ওপৰলৈ গৈ আছোঁ। মন্দিৰলৈ আহিলে মনটো বিৰাট ভাল লাগে। মোৰ বেলেগৰ নাজানো কেনেকুৱা লাগে, মোৰ একদম বহুত পবিত্ৰ যেন লাগে, বিৰাট ভাল লাগে গাইছ। চিৰিত গৈ আছোঁ ওপৰলৈ, মেইন য'ত চাকি বন্তি জ্বলাই তালৈকে গৈ আছোঁ। এয়া বাহিৰৰ পৰিৱেশটো চাওক। মন্দিৰত সোমায়ে পোনপ্ৰথমে নন্দীক দেখা পোৱা যায়। লোকবিশ্বাস অনুসৰি নন্দীৰ কাণত যি কথা কোৱা হয়, শিৱ বাবাই শুনি পাই মনৰ বাঞ্ছা সিদ্ধি হয় বুলি কয়। এতিয়া মই দৰ্শন কৰিলেও আপোনালোকে চাই থাকক ভিডিঅ'টো। ফাইনেলি দৰ্শন কৰা হৈ গ'ল মন্দিৰৰ। এতিয়া চাৰিওফালে এপাক চাওঁ। গাইছ, মই এইকণতে কওঁ কথা এষাৰ, এই মন্দিৰটোলৈ কিয় আহিব লাগে, এই মন্দিৰটোৰ মেইন ৰহস্য কি, আৰু এই মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিল? এই মন্দিৰটো নিৰ্মাণ কৰাইছিল বানৰজাই নিৰ্মাণ কৰাইছিল। তেওঁ এজন বহুত শিৱ ভক্ত আছিল। আৰু শিৱৰাত্ৰিৰ দিনা ইয়াতে বহুত ডাঙৰ পূজা অৰ্চনা কৰা হয়, আৰু সকলো ভক্তই আহি ইয়াতে পূজা কৰে। এইখিনিতে এটা কথা কওঁ, এই মন্দিৰটোৰ ভিতৰত যিটো শিৱলিংগ আছে সেইটো জীয়াশীল হয়, আৰু তাৰ আকাৰ প্ৰতি বছৰে বৃদ্ধি হৈ থাকে। সেইকাৰণে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ জীয়া শিৱলিংগ। লগতে পুৰণি সূতা কেইটামান আছে। এই সূতা দুটা দেখিছে নহয়, এই সূতা দুটা বহুতো ৰহস্য আছে। দ্বাপৰ যুগত যিটো মন্দিৰ নিৰ্মাণ কৰিছিলে তাৰে এই সূতা দুটা সংগ্ৰহ কৰা হৈছে। কোৱা হয় দ্বাপৰ যুগতে বানৰজাই নিৰ্মাণ কৰিছিল সেই মন্দিৰটো, আৰু এই মন্দিৰটোকে কোৱা হয় ঐতিহাসিক মন্দিৰ মহাভৈৰৱ মন্দিৰ। লগতে 360 এটা ভিউ চাওক, কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। বহুত দিন ভিডিঅ' দিব পৰা নাই, কিছুমান ব্যক্তিগত প্ৰব্লেমৰ কাৰণে, আৰু ক'বও পৰা নাই। গতিকে আজি এটা ভিডিঅ' দিছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে সকলোৱে যাতে কমেণ্ট কৰিব। আৰু আজিলৈ বাই বাই।